ব্যতিক্ৰমী সৃষ্টিৰ জৰিয়তে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা হিমাংশু প্ৰসাদ দাসে এইবাৰ লৈ আহিছে বুলু ফিল্ম। 9 ছেপ্টেম্বৰত মুক্তি পাবলগীয়া চিনেমাখনৰ প্ৰচাৰৰ বাবে হিমাংশু প্ৰসাদ দাস আৰু টিম বুলু ফিল্ম আজি উপস্থিত হৈছে বঙাইগাঁও জিলাৰ অভয়পুৰীত। ব্যয়বহুল প্ৰচাৰ শৈলীক প্ৰত্যাহ্বান জনাই ব্যতিক্ৰমী প্ৰচাৰ শৈলীৰে টিম বুলু ফিল্মে প্ৰচাৰ চলাৰে অভয়পুৰী মহাবিদ্যালয়ত। চাকিৰা আহিব বকুল তললৈ গৰুৰ সফলতাৰ পিছত হিমাংশু প্ৰসাদ দাসৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত 9 ছেপ্টেম্বৰত মুক্তি পাবলগীয়া বুলু ফিল্ম উপভোগ কৰিবলৈ ৰাইজক আহ্বান জনায়। অতীজৰে পৰা নাৰীৰ ওপৰত চলি অহা নিৰ্যাতনক বুলু ফিল্মত প্ৰতিফলিত হ'ব বুলি হিমাংশু প্ৰসাদ দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আজিৰ টিম বুলু ফিল্মৰ প্ৰচাৰে অভয়পুৰী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰা ব্যাপক সঁহাৰি পোৱা পৰিলক্ষিত হয়। অহা 9 ছেপ্টেম্বৰ সমগ্ৰ অসমত মুক্তি লাভ কৰিবলৈ গৈ আছে আমাৰ নতুন চিনেমা বুলু ফিল্ম। চাকিৰা আহিব বকুল তলৰ বিহুলৈ আৰু গৰুৰ পিছত এটা সম্পূৰ্ণ নতুন বিষয়বস্তুলৈ এই চিনেমাখন আপোনালোকৰ ওচৰলৈকে আহি আছে। আমি যদিও মন কৰিছোঁ যোৱা দিনবিলাকত আমাৰ চিনেমাখনৰ নামক লৈ বহুতো বিতৰ্ক হৈ আছে, বহুতে নামটোৰ ভুল উচ্চাৰণ বা এটা বেলেগ ধৰণৰ মিনিং উলিয়াই বিতৰ্কৰ মাজলৈকে লৈ গৈ আছে। কিন্তু প্ৰতিজন ব্যক্তিকে আচলতে আমাৰ তৰফৰ পৰা অনুৰোধ কৰিব খোজোঁ যে আপোনালোকে প্ৰথমতে চিনেমাখন চাই লওক কিয় বুলু ফিল্ম নামটো ৰখা হৈছে। আমি নিশ্চিত যে চিনেমাখন চোৱাৰ পিছত প্ৰতিজন দৰ্শকেই আমাৰ লগত একমত হ'ব যে এই চিনেমাখনৰ নাম বুলু ফিল্ম ৰখাটোৱেই উচিত। চিনেমাখনত এনেকুৱা কিছুমান কথা ক'বলৈ প্ৰয়াস কৰা হৈছে যিবোৰ কথা ইয়াৰ আগতে হয়তো কোনো অসমীয়া চিনেমাত ক'বলৈ চেষ্টা কৰা হোৱা নাছিল, অথচ সেই কথাখিনি অতি প্ৰয়োজনীয়, সকলোৱে পাতিব লাগে আৰু মুক্তভাৱে আমি কথা নপতাৰ কাৰণে সেই কথাবিলাকে এটা ডাঙৰ সমস্যা হৈ এতিয়া আমাৰ চাৰিওপিনে মানুহক জুৰুলা কৰি আছে। এই চিনেমাখনৰ এই যি সাহসী এটা পদক্ষেপ বুলি আমি বিবেচনা কৰোঁ, এই চিনেমাখন আপোনালোকে চাওক অহা 9 ছেপ্টেম্বৰত। আমি জানো যে চিনেমাখন চোৱাৰ পিছত এতিয়া যিসকলে আমাক গালি দি আছে, খং কৰি আছে, তেওঁলোকে আমাৰ সৈতে একমত হ'ব আৰু তেওঁলোকে আমাৰ সৈতে একেলগে চিনেমাখনৰ প্ৰচাৰত নামিব। আৰু এটা কথা হ'ল যিটো ব্যয়বহুল যিটো প্ৰচাৰ তাৰ বিপৰীতে আপোনালোকে একদম সাধাৰণভাৱে প্ৰচাৰ কৰিছে, এইটো পাব্লিচিটি ষ্টাণ্ট নেকি? চিনেমা এখনৰ প্ৰথম কথাটো দৰ্শকে যাতে এনেকুৱাকৈ ক'ব নোৱাৰে যে চিনেমাখন কেতিয়া আহিল কেতিয়া গ'ল গমেই নাপালোঁ, এই বাক্যটো যাতে দৰ্শকে ক'ব নোৱাৰে তাৰ বাবে আমাৰ সামৰ্থ্য অনুযায়ী সৰ্বোত্তম চেষ্টা কৰিছোঁ চিনেমাখনৰ প্ৰচাৰ কৰিবৰ বাবে। কেৱল আমাৰ যিহেতুকে বহুত ডাঙৰ প্ৰডিউচাৰ আমাৰ নাই, বহুত টকা আমি পইচা খৰচ কৰিব পৰা নাই, তাৰ বাবে আমি বিভিন্ন ধৰণে নতুন ধৰণে চিনেমাখনৰ পাব্লিচিটি কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। উদ্দেশ্য এটাই যাতে সকলোৱে জানে যে 9 ছেপ্টেম্বৰত চিনেমাখন আহি আছে, চিনেমাখনৰ নাম বুলু ফিল্ম। ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰি এতিয়া 9 ছেপ্টেম্বৰত গম পাম, কিন্তু প্ৰত্যেকৰে কৌতূহল আমি লক্ষ্য কৰিছোঁ, প্ৰত্যেকে চিনেমাখনৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ হৈছে, আমি সেইটো আমি অনুধাৱন কৰিব পাৰিছোঁ। বাকী দৰ্শকৰ বিচাৰ আমি 9 ছেপ্টেম্বৰত জানিম। এখন চিনেমা আপোনাৰ নাৰী কেন্দ্ৰিক হোৱাৰ বেছি সম্ভাৱনা আছে। হয়, এই চিনেমাখনত নাৰীক লৈ চলি থকা শতাব্দী প্ৰাচীন যিবোৰ আমাৰ ধাৰণা তাৰ বিৰুদ্ধে এটা প্ৰতিবাদ আছে। খোজে প্ৰতিদিনে নাৰীক সুযোগ পালে ছ'চাইটিয়ে, সমাজে বা পুৰুষে সদায় তলত ৰাখিবৰ কাৰণে চেষ্টা কৰে, বিভিন্ন ধৰণৰ কমেণ্ট কৰে, বিভিন্ন ধৰণে তেওঁলোকক মানসিক নিৰ্যাতন চলায় আৰু সেই চিন্তাধাৰাৰ বিৰুদ্ধে। ব্যুৰো ৰিপৰ্ট, অসম ফাৰ্ষ্ট। ঘৰখন সজাবলৈ এতিয়া আৰু চিন্তা নাই ব্যৱসায়িক বা শিক্ষা প্ৰতিষ্ঠানৰ বাবেও। মন পচন্দৰ তথা প্ৰয়োজনীয় সকলো আচবাব মজুত এতিয়া সমীপতে। হোম ফাৰ্নিচাৰ, গডৰেজ ইণ্টেৰিয়াৰ অফিচ ফাৰ্নিচাৰ, মডুলাৰ ফাৰ্নিচাৰ, ইনষ্টিটিউচনেল ফাৰ্নিচাৰ, ফাৰ্নিচিং এক্সেছৰিজ, পৰ্দা, মেট্ৰেছ, মডুলাৰ পাকঘৰ, আৰ্টিফেক্টছ সকলো উপলব্ধ একেখন প্ৰতিষ্ঠানতে। ইণ্টেৰিয়াৰ ডেকৰ। আমাৰ ঠিকনাসমূহ: ইণ্টেৰিয়াৰ ডেকৰ, চিৰিং চাপৰি, অপজিট টু মহামায়া হোটেল, ডিব্ৰুগড়, 786001। ফোন নম্বৰ 8876230880। ইণ্টেৰিয়াৰ ডেকৰ, মানৱ কল্যাণ ৰোড, নিয়াৰ শ্যাম মন্দিৰ, তিনচুকীয়া, 786125। ফোন নম্বৰ 9678514967 আৰু ইণ্টেৰিয়াৰ ডেকৰ, মাকুম ৰোড, নিয়াৰ ষ্টিলছ ৱৰ্থ, তিনচুকীয়া, 786125। ফোন নম্বৰ 9435562273।